অতিকৈ চেনেহৰ মুগাৰে মুখুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। সকলোকে পলমকৈ হ'লে ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জনালোঁ। যিহেতু চেনেহৰ বিহুটোৱে আমাৰ সকলোৱে নাপাতিকে থাকিবলৈকে নোৱাৰোঁ, সেয়েহে আমাৰ গাঁৱত আজি আমাৰ বিহুৰ অনুষ্ঠান পাতিছে। আমি সকলোৱে বিহুত অংশগ্ৰহণ কৰিব লাগে। আমি দেউতা আৰু মই এতিয়া দিনৰ 12টামান বাজিছে, আমি যাওঁ একেলগে চাই থাকক। বলক এতিয়া আমি সকলোৱে বিহু তলিলৈ যাওঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকে যেন। ফাইনেলি চাওকচোন এবাৰ আমাৰ বিহু মঞ্চৰ ডেক'ৰেশ্যনটো। তেওঁলোকে বাৰু চাউণ্ড ছিষ্টেমবোৰ এতিয়াহে মিলাই আছে, কাৰণ তেওঁলোকৰো অলপ অহাত দেৰি হৈ আছে আৰু মোৰো দেৰি হ'ল। জাতীয় পতাকাও উত্তোলন কৰিলে, মানুহবোৰ সকলো ঘৰত এবাৰ আহি গুচি গ'ল আৰু এতিয়ালৈ আহিব। অলপমান আপোনালোকক দেখাই দিছোঁ পতাকা উত্তোলন কৰাৰ কিছু মুহূৰ্ত, মানে ভিডিঅ' কৰা হোৱা নাই। মোৰো মানে অহা অলপ দেৰি হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই। আৰু এনেকৈ আমাৰ বিহুৰ এই কাৰ্যসূচীবোৰ এটাৰ পিছত এটা চলাই নিবলৈ আৰম্ভ কৰিলে। এজনী হৈছে আইতা, মই আহি পালোঁ বিহুৰ তলিলৈ, এজনী মামী, আৰু এতিয়ালৈ বৰ্তমান নাচনীবোৰ সাজি কাচি অহা নাই। বাকী যিয়ে নহওক, এতিয়া আমাৰ অনুষ্ঠানত গীত পৰিৱেশন কৰা কাৰ্যসূচী চলি আছে আৰু সকলোকে গীত গোৱা দেখি মোৰো এটা গীত পৰিৱেশন কৰিবলৈ মন গ'ল। ময়ো এটা গীত গাওঁ বুলি ভাবিলোঁ। আপোনালোকক অলপমান মোৰ গীতটো শুনাই দিছোঁ। হাত চাপৰ দিয়ক সকলোৱে। এনেকৈ আমাৰ অনুষ্ঠান চলি থাকিলে গীত পৰিৱেশনৰ পিছতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকক কবিতা আবৃত্তি কৰিবলৈ দিছে আৰু ইয়াৰ পিছতে হ'ব কুইজ প্ৰতিযোগিতা আৰু আমি সকলোৱে এনেকৈ এটাৰ পিছত এটা অনুষ্ঠান চাই গ'লোঁ। ৰাখি এফালে চাই দিয়া। কোন ৰাজ্যৰ ৰজা আছিল? কমতাপুৰ। এবাৰ নাচনী বিৰা। ভুল উত্তৰ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মানে বৰ্তমান কুইজ প্ৰতিযোগিতা চলি আছে আৰু এইসকল ছোৱালী তেওঁলোকৰ নিজৰ নিজৰ কেমেৰা ওলাই সকলোৱে ফটো উঠা ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। আৰু এই সময়খিনিতে গাঁৱৰে এজন জ্যেষ্ঠ ব্যক্তি গাদৰিবলৈ লোৱা কিছু দৃশ্য আপোনালোকক দেখাই আছোঁ। আৰু সকলোৱে যাতে এই সভাখন চলাই দিয়াত সহায় সহযোগিতা আগবঢ়ায় তাৰেই আশা ৰাখিছোঁ। দীপামণি ডেকাক দ্বিতীয় আৰু তৃতীয় প্ৰণীতা শইকীয়া, তেওঁলোকক আহি সভাপতি ডাঙৰীয়াৰ পৰা পুৰস্কাৰ দি গ্ৰহণ খেল ধেমালিৰ প্ৰতিযোগিতাত যিসকলে মানে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকৰ প্ৰাইজবোৰ বিতৰণ কৰি আছে। এতিয়া মানে খোজকাঢ়ি অকলে ঘৰলৈ গৈ আছোঁ। এতিয়া ৰাতিৰ কাৰণে আৰু সাজু হৈ আহোঁগৈ। দিনটো বাৰু তেনেকৈয়ে গ'ল। মানে বিহু মঞ্চত প্ৰাইজবোৰ ভগাই আছে, মই বাৰু একো পোৱা নাই, সেইকাৰণে অলপ টাইম থাকিলোঁ আৰু এতিয়া ঘৰ গুচি আহিলোঁ। এজন মানে দেউতাই মোক নিবলৈ আহিছে। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আহি পালোঁ বিহুতলিলৈ আৰু চাওকচোন সকলোবোৰে পূৰা ফাংচন চোৱাত ব্যস্ত হৈ আছে। ময়ো ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰি দিলোঁ। ময়ো মানে অলপ সাজি কাচি আহিলোঁ আৰু মাক মানে বাবুৱে মানে মোৰ ভাগিনটোৱে আমনি দি আছে। বাকী যিয়ে নহয় আপোনালোকক অলপমান ময়ো প্ৰগ্ৰেম দেখাওঁ। আহক আমি সকলোৱে একেলগে নৃত্য চাওঁ। তেওঁলোকৰ নৃত্যৰ পিছতে মানে মোৰ নৃত্যটো আহি আছে, আপোনালোকে চাব দেই সকলোৱে।
এনেকৈ নৃত্য পৰিৱেশন কৰি থকাৰ পিছতে চাওকচোন বতৰৰ অৱস্থা কি কৰিলে। ইমান জোৰছে বতাহ বৰষুণ আহিল নহয় চাওকচোন নাচি থাকোঁতে। নাচনীবোৰ মানে ভিজিয়ে নাচিব লগা হ'ল। আৰু এনেকৈতো আৰু বৰষুণৰ অনুষ্ঠান চলাই থাকিব নোৱাৰি। সেয়েহে খন্তেক সময়ৰ কাৰণে আমাৰ অনুষ্ঠান বন্ধ কৰি থৈ দিয়া হ'ল। আৰু হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মানে সময় হৈছে 11:30। আমি সকলোৱে ঘৰত গৈ ড্ৰেছ পাতি মানে সলনি কৰি আহিলোঁ। এতিয়া মানে বৰ্তমান আমাৰ মঞ্চলৈ আমন্ত্ৰিত কৰি লৈ অহা কণ্ঠশিল্পী বেবী ৰাভা তেওঁ আহি উপস্থিত হ'ল। আমি তেওঁৰ প্ৰগ্ৰেম সকলোৱে চাম। একচুৱেলি মানে কি আমি সদায় শুয়ে থাকোঁ হয়নে, এদিনৰ কাৰণেতো শোৱাখিনি বাদ দিবলৈ পাৰোঁ। সেইকাৰণে কষ্ট কৰি হ'লেও আৰু বৰষুণ দিয়াৰ পিছতো আমি প্ৰগ্ৰেম চাবলৈ সকলোৱে আহিলোঁ। যেনেকৈ বৰষুণ নিদিয়াৰ আগত মানুহ হৈছিলে, ঠিক তেনেকৈ বৰষুণ দিয়াৰ পিছতো আমি আকৌ দৰ্শকসকল একেলগে মানে গোট খালোঁ। সেয়া মঞ্চত মানে তেওঁলোকৰ বাদ্যযন্ত্ৰবোৰ ফিটিং কৰা হৈ গ'ল আৰু তাইক চাবলৈ বৰ্তমান এতিয়া আমি সকলোৱে অপেক্ষা কৰি আছোঁ। তাইৰ প্ৰথম গীতটো শুনক। Asinaya mane kiyo umoroni তুমি যদি বুঝি পোৱা সকলোৱে মানে পুৰা ডান্স কৰি আছে আৰু এনেকৈ এটাৰ পিছত এটা গীত গাই তেওঁলোকৰ অনুষ্ঠান সামৰিবলৈ লৈছে। আৰু তেওঁলোকৰ শেষৰটো গীত চাই ভিডিঅ'টো সামৰিম। যিমান মানে বতাহ বৰষুণ দিলেও আমি পুৰা শেষলৈ প্ৰগ্ৰেম চালোঁ। এতিয়া বৰ্তমান 3:30 হৈ গ'ল আৰু আমি এনেকৈ ভিডিঅ'টো সামৰিবলৈ লৈছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ।